নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেলটোলৈ আজি এই ভিডিঅ'টোত আমি আসাম DME Grade III আৰু Grade IV পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱাকৈ আন এটা মক টেষ্ট লৈছো এই মক টেষ্টটোত আমি মোস্ট ইম্পৰ্টেন্ট 25টা কোৱেশ্চন ডিসকাস কৰিম আৰু এই 25টা কোৱেশ্চনৰ ভিতৰত আপোনালোকে কিমান স্কোৰ কৰিব পাৰে আমাক কমেন্ট বক্সত নিশ্চয় জনাব আজি মক টেষ্টৰ প্ৰথম কোৱেশ্চনটো হৈছে হু ইজ দা অথৰ অফ উইংছ অফ ফায়াৰ উইংছ অফ ফায়াৰ গ্ৰন্থখনৰ ৰচক কোন উত্তৰটো হৈছে অপচন ডি APJ আব্দুল কালাম উইংছ অফ ফায়াৰ গ্ৰন্থখনৰ ৰচক হৈছে ডক্টৰ APJ আব্দুল কালাম নেক্সট প্ৰশ্নটো হৈছে হোৱাট ইজ দা ৰেচিঅ অফ দা লেংথ টু ওয়াইড অফ দা নেশনেল ফ্লেগ অফ ইণ্ডিয়া ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাৰ দৈৰ্ঘ্য আৰু প্ৰস্থৰ অনুপাত কিমান উত্তৰটো হৈছে অপচন বি 3:2 ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাৰ দৈৰ্ঘ্য আৰু প্ৰস্থৰ অনুপাত হৈছে 3:2 নেক্সট প্ৰশ্নটো চাও Where is the only active volcano in India Barren Island Barren Island নামৰ ভাৰতৰ একমাত্ৰ সক্ৰিয় আগ্নেয়গিৰিটো ক'ত অৱস্থিত ইয়াৰ উত্তৰটো হৈছে অপচন এ আন্দামান আইলেণ্ড Barren Island নামৰ ভাৰতৰ একমাত্ৰ সক্ৰিয় আগ্নেয়গিৰিটো আন্দামান দ্বীপপুঞ্জত অৱস্থিত নেক্সট প্ৰশ্নটো হৈছে হু ইজ দা অথৰ অফ অৰ্থশাস্ত্ৰ অৰ্থশাস্ত্ৰৰ লেখক কোন ইয়াৰ উত্তৰটো হৈছে অপচন বি চাণক্য অৰ্থশাস্ত্ৰ নামৰ পুথিখনৰ লেখক হৈছে চাণক্য নেক্সট প্ৰশ্নটো হৈছে হাউ মেনি মেম্বাৰ্ছ আৰ নমিনেটেড বাই দা প্ৰেচিডেণ্ট অফ ইণ্ডিয়া টু দা ৰাজ্যসভা ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ কেইজন সদস্য মনোনীত কৰে উত্তৰটো হৈছে অপচন সি 12 ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ 12 জন সদস্য মনোনীত কৰে নেক্সট প্ৰশ্নটো হৈছে হোৱাট আৰ দা উপনিষদ উপনিষদ কি ইয়াৰ উত্তৰটো হৈছে অপচন সি সোৰ্স অফ হিন্দু ফিলসফি উপনিষদসমূহ হৈছে হিন্দু দৰ্শনৰ উৎস নেক্সট প্ৰশ্নটো হৈছে হুইচ অফ দা ফলোইং প্লেচ ইজ নট ৰিটেন বাই কালিদাস তলত উল্লেখ কৰা নাটসমূহৰ কোনখন কালিদাসৰ ৰচনা নহয় উত্তৰটো হৈছে অপচন বি দৰিদ্ৰ চাৰুদত্ত নাটখন কালিদাসৰ ৰচনা নহয় নেক্সট প্ৰশ্নটো হৈছে হুইচ অফ দা ফলোইং প্লেচেছ ইজ এ ৱৰ্ল্ড হেৰিটেজ সাইট তলত উল্লেখ কৰা স্থানসমূহৰ কোনখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ উত্তৰটো হৈছে অপচন বি মানাস অসমৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ নেক্সট প্ৰশ্নটো হৈছে হুইচ ষ্টেট ইজ নোন এজ দ্য ফাৰ্ষ্ট কাৰ্বন ফ্ৰী ষ্টেট ইন ইণ্ডিয়া ভাৰতৰ ভিতৰত কোনখন ৰাজ্য সৰ্বপ্ৰথম কাৰ্বন মুক্ত ৰাজ্য বুলি জনাজাত উত্তৰটো হৈছে অপচন এ হিমাচল প্ৰদেশ ভাৰতৰ হিমাচল প্ৰদেশ ৰাজ্যখন সৰ্বপ্ৰথম কাৰ্বন মুক্ত ৰাজ্য বুলি জনাজাত নেক্সট প্ৰশ্নটো হৈছে হোৱাট ইজ দা নেম অফ দা নিউ কেপিটেল অফ অন্ধ্ৰ প্ৰদেশৰ নতুন ৰাজধানীৰ নাম কি উত্তৰটো হৈছে অপচন এ অমৰাৱতী অন্ধ্ৰ প্ৰদেশৰ নতুন ৰাজধানী হৈছে অমৰাৱতী নেক্সট প্ৰশ্নটো হৈছে হুইচ ৰিভাৰ ইজ কল্ড চাংপো ইন টিবেট কোনখন নদীক তিব্বতত চাংপো বুলি কোৱা হয় উত্তৰটো হৈছে অপচন চি ব্ৰহ্মপুত্ৰ নদীখনক তিব্বতত চাংপো বুলি কোৱা হয় নেক্সট প্ৰশ্নটো হৈছে হুইচ গড ডিড দ্য পিপুল অফ দ্য ইণ্ডাছ চিভিলাইজেশ্যন ৱৰ্শ্বিপ হিন্দু সভ্যতাৰ লোকসকলে কোন দেৱতাক পূজা কৰিছিল শুদ্ধটো হৈছে অপচন বি পশুপতি হিন্দু সভ্যতাৰ লোকসকলে পশুপতি দেৱতাক পূজা কৰিছিল নেক্সট প্ৰশ্নটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান এথলিট টু উইন এ গোল্ড মেডেল ইন দ্য এছিয়ান গেমছত সোণৰ পদক অৰ্জন কৰা প্ৰথম ভাৰতীয় এথলেট কোন আছিল শুদ্ধটো হৈছে অপচন বি কমলজিৎ সান্ধু এছিয়ান গেমছত সোণৰ পদক অৰ্জন কৰা প্ৰথম ভাৰতীয় এথলেটজন আছিল কমলজিৎ সান্ধু নেক্সট প্ৰশ্নটো হৈছে হুৱেৰ ৱাজ গৌতম বুদ্ধ বৰ্ণ গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিল
উত্তৰটো হৈছে অপচন এ লুম্বিনী লুম্বিনীত গৌতম বুদ্ধৰ জন্ম হৈছিল নেক্সট প্ৰশ্নটো হৈছে Where is the largest herbarium in India located? ভাৰতৰ সৰ্ববৃহৎ হাৰ্বেৰিয়ামটো ক'ত অৱস্থিত উত্তৰটো হৈছে অপচন এ কলকাতা ভাৰতৰ কলকাতাত সৰ্ববৃহৎ হাৰ্বেৰিয়ামটো অৱস্থিত নেক্সট প্ৰশ্নটো হৈছে Appointment for all Indian service are made by সৰ্বভাৰতীয় সেৱা পৰ্যায়ৰ নিয়োগ কাৰ দ্বাৰা কৰা হয় উত্তৰটো হৈছে অপচন বি প্ৰেসিডেন্ট সৰ্বভাৰতীয় সেৱা পৰ্যায়ৰ নিয়োগ ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা কৰা হয় নেক্সট প্ৰশ্নটো হৈছে which of the following vitamins contribute to healthy eye function তলত উল্লেখ কৰা ভিটামিনসমূহৰ ভিতৰত কোনটোৱে চকুৰ স্বাস্থ্যকৰ কাৰ্যক্ষমতাক অৰিহণা যোগায় উত্তৰটো হৈছে অপচন এ ভিটামিন এ চকুৰ স্বাস্থ্যকৰ কাৰ্যক্ষমতাত অৰিহণা যোগায় নেক্সট কোৱেশ্চনটো হৈছে India has the longest border with which neighboring country ভাৰতবৰ্ষৰ সীমা কোনখন চুবুৰীয়া দেশৰ লগত আটাইতকৈ দীঘলীয়া উত্তৰটো হৈছে অপচন এ বাংলাদেশ ভাৰতবৰ্ষৰ সীমা বাংলাদেশৰ সৈতে আটাইতকৈ দীঘলীয়া নেক্সট প্ৰশ্নটো হৈছে What is laughing gas কি ইয়াৰ উত্তৰটো হৈছে অপচন ডি নাইট্ৰাছ অক্সাইডক লাফিং গেছ বুলি কোৱা হয় নেক্সট প্ৰশ্নটো হৈছে Where are Mohenjo-daro and Harappa located Mohenjo-daro আৰু হৰপ্পা ক'ত অৱস্থিত ইয়াৰ উত্তৰটো হৈছে অপচন বি পাকিস্তান Mohenjo-daro আৰু হৰপ্পা পাকিস্তানত অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে Which of the following coal mines does not fall in the state of Jharkhand নিম্নোক্ত কয়লা খনিৰ কোনটো ঝাৰখণ্ড ৰাজ্যত নপৰে ইয়াৰ উত্তৰটো হৈছে অপচন এ সুহাগপুৰ কয়লা খনিটো ঝাৰখণ্ড ৰাজ্যত নপৰে নেক্সট প্ৰশ্নটো হৈছে Where were the first Olympic Games held in modern time আধুনিক যুগত অলিম্পিক গেমছ প্ৰথম ক'ত অনুষ্ঠিত হৈছিল উত্তৰটো হৈছে অপচন সি 1896 চনত এথেন্সত আধুনিক যুগত প্ৰথম অলিম্পিক গেম 1896 চনত এথেন্সত অনুষ্ঠিত হৈছিল নেক্সট প্ৰশ্নটো হৈছে Which instrument measures the temperature of a distant astronomical object আঁতৰত থকা জ্যোতিষ্মান বস্তুৰ তাপমাত্ৰা কোনটো যন্ত্ৰৰে জোখা হয় ইয়াৰ উত্তৰটো হৈছে অপচন সি পাইৰোমিটাৰ নামৰ যন্ত্ৰৰ সহায়ত আঁতৰত থকা জ্যোতিষ্মান বস্তুৰ তাপমাত্ৰা জোখা হয় নেক্সট কোৱেশ্চনটো হৈছে MS Excel is a part of MS Excel কিহৰ অংশ উত্তৰটো হৈছে অপচন সি প্ৰডাক্টিভিটি সফটৱেৰ MS Excel হৈছে প্ৰডাক্টিভিটি সফটৱেৰৰ অংশ আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো হৈছে Where was the first capital of the Ahom established আহোমৰ প্ৰথম ৰাজধানী ক'ত স্থাপন কৰিছিল ইয়াৰ উত্তৰটো হৈছে অপচন সি চৰাইদেউ আহোমসকলে চৰাইদেউত তেওঁলোকৰ প্ৰথম ৰাজধানী স্থাপন কৰিছিল বন্ধুসকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ আৰু ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব ধন্যবাদ